Hello everyone, today I am going to discuss another part of the lesson Indigo. আজি Indigo পাঠৰ অন্য এটা অংক আলোচনা কৰিম। যদি চেনেলটো প্ৰথমবাৰ কাৰণে ইচ্ছা সাবস্ক্ৰাইব কৰি লবা। আমি ইতিমধ্যে গম পালো যে এখন চৰকাৰী নোটিছ বা জাননী দিয়া হৈছিল গান্ধীক চম্পাৰণ ঠাইখন এৰি যাবলৈ, কিন্তু তেওঁ ৰিসিপ্ট লিখি দিলে যে তেওঁ নোটিছখন পালে, কিন্তু তেওঁ সেই আদেশটো নামানে। তাৰ ফলাফল হিচাপে গান্ধীয়ে কি ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল তাৰ বিষয়ে আমি আলোচনা কৰিম। In consequence, Gandhi received a summons to appear in court the next day. ফলাফল হিচাপে গান্ধীয়ে এখন চৰকাৰী সমন পত্ৰ, চৰকাৰী আদেশ পত্ৰ পালে কোৰ্টত অৰ্থাৎ ন্যায়ালয়ত উপস্থিত হ'বলৈ পিছদিনাখন। All night Gandhi remained awake. এই ঘটনা হোৱাৰ কাৰণে গান্ধীয়ে গোটেই নিশা হাৰে থাকিল। He telegraphed Rajendra Prasad to come from Bihar with influential friends. তেখেতে টেলিবাৰ্তা দিলে ৰাজেন্দ্ৰ প্ৰসাদলৈ তেখেতৰ প্ৰভাৱী বন্ধুসকলৰ সৈতে লগত আহিবলৈ। He sent instructions to the ashram. তেখেতে নিজৰ আশ্ৰমলৈ তেখেতে নিৰ্দেশো পঠিয়ালে। He wired a full report to the viceroy. তেখেতে তাৰ বাৰ্তা পঠিয়ালে সম্পূৰ্ণ ৰিপৰ্ট, সম্পূৰ্ণ ঘটনাবিলাক বৰ্ণনা কৰি ভাইসৰয়লৈ। ভাইসৰয় হৈছে ইংলেণ্ডৰ ৰজা বা ৰাণীৰ প্ৰতিনিধি, যিবিলাকক পঠিওৱা হয় সেই কলনী অঞ্চলবিলাকত অৰ্থাৎ উপনিৱেশ কৰা অঞ্চলবিলাকত শাসন কৰিবলৈ। Morning found the town of Motihari black with peasants. ৰাতিপুৱাতে পালে মতিহাৰী চহৰখন কলা হৈ পৰা খেতিয়কৰে, অৰ্থাৎ বহুতো খেতিয়ক লোক আহিছে মতিহাৰী চহৰলৈ আৰু দূৰৰ পৰা তেওঁলোকৰ মূৰবিলাকে দেখা গৈছে, ফলত গোটেইবিলাক কলা দেখা গৈছে দূৰৰ পৰা। They did not know Gandhi's record in South Africa. তেওঁলোকে নাজানিছিল, এই খেতিয়কসকলে নাজানিছিল দক্ষিণ আফ্ৰিকাত গান্ধীৰ ঘটনাৰ বিষয়ে, গান্ধীয়ে কি কৰিছিলে সেইটোৰ বিষয়ে, অৰ্থাৎ গান্ধীয়ে তাত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যে যুঁজ কৰিছিলে সেইটোৰ বিষয়ে তেওঁলোকে নাজানিছিলে। They had merely heard that a Mahatma who wanted to help them was in trouble with the authorities. তেওঁলোকে সাধাৰণভাৱে শুনিছিলে এজন মহাত্মা নামৰ লোক যিজনে তেওঁলোকক সহায় কৰিবলৈ আহিছে সমস্যাত পৰিছে কৰ্তৃপক্ষৰ লগত, কৰ্তৃপক্ষ অৰ্থাৎ চৰকাৰী লোকসকলৰ লগত। Their spontaneous demonstration in thousands around the courthouse was the beginning of their liberation from fear of the British. তেওঁলোকৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ প্ৰদৰ্শন এই কোৰ্ট হাউচ অৰ্থাৎ ন্যায়ালয়ৰ চাৰিওফালে হৈছে তেওঁলোকৰ প্ৰথম মুক্তি ভয়ৰ পৰা ব্ৰিটিছসকলৰ, অৰ্থাৎ ব্ৰিটিছসকলক তেওঁলোকে এতিয়ালৈকে ভয় কৰি আছিল আৰু এতিয়া এনেদৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে, ফলত তেওঁলোকে সেই ভয়ৰ পৰা মুক্তি পাইছে। The officials felt powerless without Gandhi's cooperation. এতিয়া এই বিষয়াসকলে ক্ষমতাহীন অনুভৱ কৰিছে, অসহায় অনুভৱ কৰিছে গান্ধীৰ সহায় অবিহনে। অৰ্থাৎ গান্ধীৰ কথাহে এই লোকসকলে শুনে। ইমান বেছি জনসমাগম হৈ পৰিছে, খেতিয়কসকলৰ লোকৰ দ্বাৰা সমাগম হৈ পৰিছে যে তেওঁলোকে এতিয়া ভয় খাইছে চৰকাৰী বিষয়াসকলে। He helped them regulate the crowd. তেওঁ সহায় কৰিছিল তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ, পৰিচালনা কৰিবলৈ এই জনসমাগমক। He was polite and friendly. তেওঁ আছিল নম্ৰ আৰু বন্ধুভাৱৰ, অৰ্থাৎ আনৰ লগত আচৰণ কৰোঁতে বন্ধুভাৱেৰে আচৰণ কৰিছে, নম্ৰভাৱে আচৰণ কৰিছে। He was giving them concrete proof that their might, hitherto dreaded and unquestioned, could be challenged by Indians. তেওঁ স্পষ্ট প্ৰমাণ দি আছে তেওঁলোকক, অৰ্থাৎ ব্ৰিটিছ লোকসকলক বা ব্ৰিটিছ লোকসকলৰ বিষয়াসকলক, যে তেওঁলোকৰ শক্তি যাক ইতিমধ্যে ভয় কৰি থকা হৈছিল এতিয়ালৈকে আৰু যাক প্ৰশ্ন কৰাও হোৱা নাছিল, তাক এতিয়া ভাৰতীয় লোকসকলে প্ৰত্যাহ্বান জনাব পাৰে। The government was baffled. অৰ্থাৎ চৰকাৰ বিবুধিত পৰিছিল, কি কৰিব নকৰিব সিদ্ধান্ত কৰিব নোৱাৰা হৈ পৰিছে। The prosecutor requested the judge to postpone the trial. চৰকাৰী উকিলজনে অনুৰোধ কৰিছিল বিচাৰকজনক স্থগিত কৰি ৰাখিবলৈ বিচাৰটো। Apparently the authorities wished to consult their superiors. স্পষ্টভাৱে কৰ্তৃপক্ষই
পৰামৰ্শ কৰিব বিচাৰিছিল উচ্চপদস্থ লোকসকলৰ অৰ্থাৎ তেওঁলোকে নিজে বিভূতিত পৰিছে কি সিদ্ধান্ত ল'ব ফলত তেওঁলোকে এতিয়া উচ্চপদস্থ বিষয়া কৰ্মচাৰীসকলৰ লগত আলোচনা কৰি ল'ব বিচাৰিছে গান্ধী protested against the delay গান্ধীয়ে প্ৰতিবাদ কৰিলে এই পলম হোৱাৰ বিৰুদ্ধে he read a statement pleading guilty তেখেতে এটা উক্তি পঢ়িলে আবেদন কৰি দুখী অৰ্থাৎ তেখেতে গোচৰৰ উত্তৰ হিচাপে কৈছে যে মই দুখী হয় he was involved he told the court in a conflict of duties তেওঁ কৈছিল তেওঁ জড়িত হৈ পৰিছে এটা কৰ্তব্যৰ দ্বন্দ্বত এটা কৰ্তব্যৰ যুঁজত on the one hand not to set a bad example as a lawbreaker on the other hand to render the humanitarian and national service for which he had come তেখেতে এহাতেদি স্থাপন কৰিব বিচৰা নাই আইন ভংগকাৰীৰ উদাহৰণ আনহাতেদি তেখেতে সেৱা আগবঢ়াব লাগিব মানৱীয় আৰু ৰাষ্ট্ৰীয় সেৱা যাৰ কাৰণে তেওঁ আহিছে যাৰ কাৰণে তেওঁ এই সম্প্ৰদায় ঠাইখনলৈ গৈছে he disregarded the order to leave not for want of respect for lawful authority but in obedience to the higher law of our being তেখেতে অমান্য কৰিছে আদেশটো এৰি যোৱাৰ অৰ্থাৎ ঠাইখন এৰি যাবলৈ আদেশ দিছিলে এইটো কথা কৈছে যে মই আদেশটো মনা নাই not for want of respect for lawful authority সন্মান নথকা কাৰণে নহয় আইন কৰ্তৃপক্ষৰ প্ৰতি তাৰ হলনি হৈছে কি আনুগত্যতা আমি জীয়াই থকাৰ উচ্চ আইনটো আমাৰ অন্তৰ আত্মাৰ স্বৰটো he asked the penalty due তেখেতে উপযুক্ত জৰিমনা বিচাৰিলে অৰ্থাৎ ইয়াৰ কাৰণে যি শাস্তি দিবলৈ আছে তেনেহলে এই শাস্তিটো দিয়ক বুলি অনুৰোধ কৰিছে the magistrate announced that he would pronounce sentence after a 2-hour recess and asked Gandhi to furnish bail for those 120 minutes ন্যায়াধীশে ঘোষণা কৰিলে যে তেওঁ আদান কৰিব 2 ঘণ্টা জিৰণিৰ পাছত আৰু এই 120 মিনিট সময়ৰ কাৰণে গান্ধীক আবেদন কৰিবলৈ ক'লে জামিনৰ গান্ধী ৰিফিউজড গান্ধীয়ে অস্বীকাৰ কৰিলে অৰ্থাৎ গান্ধীয়ে এই জামিন পত্ৰ দিবলৈও অস্বীকাৰ কৰিলে the judge released him without bail আৰু অবশেষত বিচাৰকে তেখেতক মুকলি কৰিলে কোনো আবেদন পত্ৰ অবিহনে এই জামিন পত্ৰ অবিহনে when the court reconvened the judge said he would not deliver the judgment for several days যেতিয়া আদালত পুনৰ বহিল তেতিয়া বিচাৰকে ক'লে যে তেখেতে ৰায় নিদিয়ে বহু দিন ধৰি meanwhile he allowed Gandhi to remain at liberty এই মাজৰ সময়খিনি তেওঁ অনুমতি দিয়ে গান্ধীক মুক্তভাৱে থাকিবলৈ ৰাজেন্দ্ৰ প্ৰসাদ বৃজকিশোৰ বাবু মৌলানা মজহাৰুল Haq and several other prominent lawyers had arrived from Bihar. Rajendra Prasad, Brijkishore Babu, Maulana Majharul Haq আৰু অন্য বহুতো উল্লেখযোগ্য উকিল বিহাৰৰ পৰা উপস্থিত হলহি they conferred with Gandhi তেওঁলোকে গান্ধীৰ লগত আলোচনা কৰিলে what would they do if he was sentenced to prison Gandhi asked Gandhi হেতক প্ৰশ্ন কৰিলে যদি তেখেতক কাৰাগাৰৰ ৰায় দিয়া হয় তাত কাৰাবন্দী ৰায় দিয়া হয় তেনেহলে তেওঁলোকে কি কৰিব why the senior lawyer replied they had come to advise and help him if he went to jail there would be nobody to advise and they would go home কিয় জ্যেষ্ঠ উকিলজনে কৈছে তেওঁলোকে আহিছে গান্ধীক দিহা পৰামৰ্শ দিবলৈ আৰু তেওঁৱে যদি কাৰাগাৰলৈ যায় গৈ তেনেহলে পৰামৰ্শ দিবলৈ কোনো নাথাকিব ফলত তেওঁলোকে ঘৰলৈ যাবগৈ what about the injustice to the sharecroppers Gandhi demanded গান্ধীয়ে দাবী কৰি কৈছে এই আধিয়াৰ খেতিয়কসকলৰ অন্যায়ৰ বিষয়ে কি হ'ব অৰ্থাৎ তোমালোকে কি কৰিবা এইবিলাকৰ বিষয়ে the lawyers withdrew to consult উকিল কেইজনে আতৰি গল দিহা পৰামৰ্শ নিজৰ মাজতে কৰিবলৈ Rajendra Prasad has recorded the upshot of their consultations Rajendra Prasade টুকা কৰিলে তেওঁলোকৰ দিহা পৰামৰ্শৰ ফলাফল they thought amongst themselves that Gandhi was totally a stranger
and yet he was prepared to go to prison for the sake of the peasants. তেওঁলোকে ভাবিছে তেওঁলোকৰ মাজতে গান্ধী হৈছে এজন অচিনাকি লোক তথাপি তেওঁ যাবলৈ হাজু হৈছে খেতিয়কসকলৰ স্বাৰ্থত জেললৈ কাৰাগাৰলৈ If they, on the other hand, being not only residents of adjoining districts, but also those who claimed to have served these peasants, should go home, it would be shameful desertion. আৰু আনহাতেদি তেওঁলোক হৈছে ওচৰৰ জিলা কেইখনৰ বাসিন্দা লগতে দাবীও কৰে যে এই খেতিয়কসকলক আদালতত সহায় কৰে বুলি তেওঁলোকে যদি আতৰি যায়গৈ তেনেহলে এইটো হ'ব এটা লজ্জাজনক পৰিত্যাগ তেওঁলোকে লাজ পোৱা এটা পৰিস্থিতিৰ মুখামুখি হ'ব They accordingly went back to Gandhi and told him they were ready to follow him into jail তেওঁলোকে এই অনুসৰি ঘূৰি গ'ল গান্ধীৰ ওচৰলৈ আৰু ক'লে যে তেওঁলোক হাজু হৈছে তেওঁৰ লগত কাৰাগাৰ অনুসৰণ কৰিবলৈ পিছে পিছে যাবলৈ কাৰাগাৰলৈ The battle of Champaran is on, he exclaimed. তেওঁ বিস্ময়ত চিঞৰি উঠিছিল চম্পাৰণৰ যুঁজখন জিকা হৈ গ'ল গান্ধীয়ে তেনেকৈ কৈছে কাৰণ এতিয়া সকলো লোকৰে সহযোগিতা পাইছে ফলত চম্পাৰণৰ এই যুঁজখন জিকিম বুলি তেওঁ নিশ্চিত হৈছে Then he took a piece of paper and divided the group into pairs and put down the order in which each pair was to court arrest তাৰ পাছত তেখেতে অৰ্থাৎ গান্ধীয়ে এটুকুৰা কাগজ লৈছিলে আৰু এই উকিল কেইজনক জোৰ জোৰ হিচাপে ভাগ কৰি দিছিলে আৰু কেনেকৈ নিজকে গ্ৰেপ্তাৰ কৰাব তাৰ এটা তালিকা বনাই লৈছিলে Several days later Gandhi received a written communication from the magistrate informing him that the lieutenant governor of the province had ordered the case to be dropped বহুদিনৰ পাছত ন্যায়াধীশৰ পৰা এখন লিখিত পত্ৰ পালে যে উপৰাজ্যপালে এই গোচৰটো উঠাই দিবৰ কাৰণে দিছে আদেশ দিছে Civil disobedience had trumped the first time in modern India অসামৰিক অসহযোগ আন্দোলনে প্ৰথমবাৰৰ কাৰণে বিজয়ী হৈছিলে আধুনিক ভাৰতত অৰ্থাৎ গান্ধীয়ে কোনো অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ অসহযোগ আন্দোলন কৰিয়ে এই বিজয় সাব্যস্ত কৰিছিলে চম্পাৰণৰ এই ঘটনাটোৰ ক্ষেত্ৰত বিজয় সাব্যস্ত আমাৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আজিলৈ মানে ইয়াৰ পৰৱৰ্তী অংশ অন্য এটা ভিডিঅ'ত পাবা ধন্যবাদ জয় অসম